হেল্ল', কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আমাৰো ভালে। আজি মোৰ অনিতাৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলো আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ৰাতিপুৱা ভাত পানী খাই আজৰি হ'লোঁ। বাবুকো স্কুলৰ পৰা লৈ আহিলোঁ আৰু এতিয়া স্কুলৰ পৰা আহি খেলাত ব্যস্ত হৈ আছে। আৰু তেনেহ'লে দেখাই যাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মইনো আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকে অলপমান দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই যাব শেষলৈকে। হেল্ল', আৰু মই ভাত পানী খাই এতিয়া আজৰি হ'লোঁ আৰু তেনেহ'লে মই ভিডিঅ'টো শেষলৈকে চাই যাব। স্কুলৰ পৰা আহি পেলাই কি কৰি আছে? আৰু আপোনালোকে দেখিবলৈ পাইছে বাবুৱে স্কুলত যিখিনি শিকাইছিলে সি অলপমান গাবৰ কাৰণে চেষ্টা কৰিছে আৰু পাৰিছে বাৰু গাবলৈ। এনেকৈ আৰু পাৰি যাব। আৰু এতিয়া দেখিছে জলফাই খাই আছে বুঢ়া বাবু। এইফালে কি কৈছা? এয়া ৰ'দত বহি পুৰা জলফাই খাই আছে। জলফাই হয়। টেঙা আছেনে নাই? টেঙা আছেনে জলফাইটো? হয় নেকি? পেলাই দিলোঁ। আৰু মই আনি থোৱা মাছ কেইটামান আছিলে আৰু মাছকেইটা বাছি লওঁ আৰু আপোনালোকক দেখাম মই কেনেকৈ বনাওঁ আৰু ভিডিঅ'টো চাই যাব আপোনালোকে। তেনেহ'লে মই বাছি লওঁ আৰু মোৰ মাছকেইটা বাছাৰ হৈ গ'ল আৰু এতিয়া দেখিছে হালধি নিমখ সানি লৈছোঁ আৰু তেনেহ'লে চাই যাওক। মই ইয়াতে সিজাই থোৱা আলু লৈছোঁ আৰু দেখাই যাওঁ আপোনালোকক, চাই যাব। আৰু কাটি থোৱা পিঁয়াজ আৰু এইফালে জিৰা গুড়া, তেজপাত দুটা আৰু জলকীয়া গুড়া, শুকান জলকীয়া দুটা লৈছোঁ আৰু আদা নহৰু পেষ্ট লৈছোঁ। আৰু সৰিয়হ তেল দি দিছোঁ কেৰাহীত। কেৰাহীত পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বৰ কাৰণে দিছোঁ। আৰু এতিয়া মই দিম শুকান দুটা জলকীয়া, তাৰপিছত তেজপাত দুটাও দি দিম আৰু এনেকৈ অলপ টাইম ৰঙচুৱা হ'বলৈ দিম। আৰু ভাজি থোৱা পিঁয়াজখিনি পুৰা ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা আলুখিনি দি দিম আৰু অলপমান ভাজিব লাগিব। মই আদা নহৰু পেষ্টখিনি দি দিম।
মই অলপমান গৰম পানী আৰু এয়া মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল পূৰা। আৰু